মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজি মই গণিত বিষয়ৰ 4 নং পাঠৰ গুণিতক আৰু উৎপাদক পাঠটি আলোচনা কৰিম। তোমালোকৰ নিজৰ নিজৰ গণিত কিতাপৰ 47 নং পৃষ্ঠাটো মেলি লোৱা। পাঠটোত তোমালোকে চুনু, মুনু আৰু গুনুৱে মাৰ্বল সজাই থকা দেখিছানে? চুনুৱে 12টা মাৰ্বল এটা এটাকৈ 12 ভাগ কৰিলে। ইয়াত মই তোমালোকক মাৰ্বলৰ সলনি কেইটামান চয়াবিনেৰে বুজাই দিছোঁ। মুনুৱে কৰিলে 2টাকৈ 6টা ভাগ। গুনুৱে কৰিলে 3টাকৈ 4টা ভাগ। আকৌ চুনুৱে সজালে 4টাকৈ 3টা ভাগ। মুনুৱে সজালে 6টাকৈ 2টা ভাগ। গুনুৱে সজালে 12টাকৈ 1টা ভাগ। তোমালোকে চালানে 1ক 12, 2ক 6 আৰু 3ক 4ৰে পূৰণ কৰিলে 12 পোৱা যায়। গতিকে 1, 2, 3, 4, 6 আৰু 12 হৈছে 12ৰ উৎপাদক। কোনো সংখ্যাক যিবিলাক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি, সেইবোৰ সংখ্যাক মূল সংখ্যাটোৰ উৎপাদক বোলা হয়। এতিয়া আমি উৎপাদক বৃক্ষ সাজো আহা। 30ৰ উৎপাদক হ'ব, আমি 2ক যেতিয়া 15ৰে পূৰণ কৰোঁ, 2 15 গুণ 30। ঠিক তেনেদৰে 3 5 গুণ 15। ইয়াত 3 5ৰে পূৰণ কৰিলে 15 পাওঁ। ঠিক তেনেদৰে 3 3 গুণ 9। 3ক যেতিয়া আমি 3ৰে পূৰণ কৰোঁ, তেতিয়া আমি 9 পাওঁ। এতিয়া এইটো উৎপাদক তুমি নিজে চেষ্টা কৰাচোন। এতিয়া আমি গুণিতক সম্পৰ্কে জানো আহা। গুণিতক হৈছে কোনো এটা সংখ্যাৰ লগত আন সংখ্যাবোৰৰ পূৰণফল। যেনে 4ৰ গুণিতক 4, 8, 12, 16। ইয়াত 4 1 গুণ 4। আমি 4ক 1ৰে পূৰণ কৰিলে 4 পাওঁ। 4টো 4ৰ এটা গুণিতক। 4 2 গুণ 8। ইয়াত 8টো 4ৰ গুণিতক। 4 3 গুণ 12। 12টো 4ৰ গুণিতক। 4 4 গুণ 16। 4ৰ আন এটা গুণিতক হ'ল 16। ঠিক তেনেদৰে 5ৰ গুণিতকসমূহ 5, 10, 15, 20। ইয়াকো আমি 4ৰ নিচিনাকেই পূৰণ কৰি উলিয়াব পাৰোঁ। যেনে 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20। এনেদৰে এতিয়া তোমালোকে 6, 7 বাকী যিমান সংখ্যা আছে এইবোৰৰ গুণিতক নিজে উলিয়াবলৈ চেষ্টা কৰিবাচোন। কিছুমান সংখ্যা 2টা বা ততোধিক সংখ্যাৰ গুণিতক হ'ব পাৰে। সেইবোৰ সংখ্যা 2টাৰ সাধাৰণ গুণিতক, যেনে 4 4 গুণ 16, 2 8 গুণ 16, 16 1 গুণ 16। ইয়াত 4 2 16ৰ সাধাৰণ গুণিতক হ'ল 16। এতিয়া আমি কিছুমান কথা জানি থওঁ। এটা সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি, সেইবোৰ হ'ল সংখ্যাটোৰ উৎপাদক। উৎপাদকৰ আন এটা নাম গুণনীয়ক। 1 হৈছে সকলো সংখ্যাৰে উৎপাদক। প্ৰতিটো সংখ্যাই নিজেই নিজৰ উৎপাদক। এটা সংখ্যাৰ অসংখ্য গুণিতক থাকে। এটা সংখ্যা নিজেই নিজৰ আটাইতকৈ ডাঙৰ উৎপাদক আৰু নিজেই নিজৰ সৰু গুণিতক। এতিয়া তোমালোকে কিতাপত থকা সমস্যাসমূহ সমাধান কৰিব পাৰিবা। আজিলৈ ইমানতে সামৰিছোঁ।